বৰুৱা কোৱাচোন কি হ'ল? নাই এটা কাম কৰিবা, আজি সময় নহ'ল, কাইলৈ তুমি ফাইলটো লৈ আহিবা। বাৰু হ'ব বাৰু। হেৰা চাহ লোৱা। আজি দৰ্পণ আহিছিলে বোলা। আহিছিলে। কেলে? এনেই আহিছিলে। সাধাৰণতে সি এইখন ঘৰত কাম নথকাকে নাহে। তুমি সদায় তাক তেনেকুৱা চকুৰে কিয় চোৱা? নাই, তাৰ স্বভাৱটো মই জানোতো। সি মোৰ ভাই, তোমাৰ তাক তেনেকৈ ক'বলৈ অকণো বেয়া নালাগে? বেয়া লাগিলহেঁতেন যদিহে তাৰ স্বভাৱটো ভাল হ'লহেঁতেন। হয়তো সি মোৰ ভাই যে, সেইকাৰণে তাৰ স্বভাৱ বেয়া। কিন্তু তোমাৰ ল'ৰাৰ স্বভাৱক তুমি কি বুলি ক'বা? তুমি বাৰে বাৰে বাবাক এইবোৰৰ মাজলৈ কিয় টানি আনা? আনিবলৈ তুমিয়ে বাধ্য কৰা, কাৰণ তাৰ প্ৰতিটো দুখ দেখিও তুমি চকু মুদাৰ ভাও জোৰা। আৰু সেই কথাটোৱে যদি মই কওঁ নহয়, তোমাৰ গাত লাগে। ৰ'বা, দৰ্পণে এইখন ঘৰত আগতেও কেতিয়া ক'ত কি কৰি থৈ গৈছে সেয়া মই নজনা নহয়। হয় নেকি? আজি যে ইমানবোৰ হোৱাৰ পিছতো এইখন ঘৰত মই আছোঁ একমাত্ৰ ভাইটিৰ কাৰণে। এই কথাটো কিন্তু তুমি পাহৰি নাযাবা। লোৱা হ'ব, মই কথা এটা ক'লেই ভুল হয়। সত্যটো ক'বা, যাতে মই ভুল বুলি আঙুলিয়াব নোৱাৰোঁ। কথা ক'বলৈ আহে। কথাটো কিন্তু চিন্তা কৰিবলগীয়া। এনেকৈ এটা ল'ৰাই মাজনীক ভাল পাওঁ বুলি মোৰ আগত কৈ যোৱা কথাটো ইমান সহজভাৱে ল'ব নোৱাৰি। কিন্তু মাজনীক সোধোতেতো তাইতো একো নাজানো বুলি কৈছে। নাই, মাজনীয়ে মোৰ আগত কিবা ফাঁকি দিছে। কোন সঁচা কোন মিছা? হেল্ল', কি হ'ল এতিয়া ফোন কৰিলি যে? মই শুই আছোঁ, পিছত কথা পাতিম। ক কি কথা? বে, কথাটো মোৰ মাথাৰ পৰা ওলাই গ'ল নহয়। ৰ মই গৈ আছোঁ। এই ছোৱালীজনী মানে কোনো কথাই গাত নালাগে। ইমান দেৰি চাগে তাই শুয়ে আছে। তাইক দি আছোঁ। মই তোক কোৱা নাছিলোঁ কি এনেই ফেটফেটাই থাকে? এতিয়া দেখিলি ইমান সোনকালে উঠা কি লাভ হ'ল বে? তাক মইহে জগাব লগা হৈছেগে। এতিয়া জানিলি নহয়। দে চিগাৰেট এটা দে। চিগাৰেট থকাত আছে বাৰু, কিন্তু আধা খোৱা আধাহে পকেটত আছে। ফটোৱা নে কি বে? মাৰিব বিচাৰিছ? হ'ব। ঐ উঠ। ৰ'বা না, কিয় এনেকুৱা কৰিছা? অলপ শুবলৈ দিয়াচোন। উঠ বুলি কৈছোঁ নহয়। কেইটা বাজিল খবৰ আছে? আজি কলেজ নাই। কলেজ নাই বুলি গোটেই দিনটো এনেকৈ শুই থাকিবি নেকি? মা, তুমি যে অলপ বেছি আৰু, অকণমান শুবলৈ দিয়াচোন। নোৱাৰ বুলি কৈছোঁ নহয়। গাভৰু ছোৱালী ইমান দেৰিলৈকে শুই থাকে নেকি? উঠচোন, উঠ সোনকালে। উঠিম, ৰ'বা না।
নৰওঁ উঠ বুলি কৈছো নহয় উঠ মা এই ছোৱালীজনী মানে বাথৰুমত মই কাপোৰখিনি ধুই থৈ আহিছো তই মেলি দিবি আৰু বিচনাখন একেবাৰে পাৰি কুচি থৈ আহিবি মোলে পেলাই নথবি আজি অকণমান শুম বুলি ভাবিছিলো সেই মাজনীৰ পৰা যে নোৱাৰি আৰু ঐ তই এনেকৈ ৰলি যে সোনকালে মুখখন ধুই আজৰি হগে যাচোন মোক দোকানৰ পৰা বস্তু কেইটামান আনি দে ৰ'বা না ব্ৰাছডালটো কৰি ল'বলৈ দিয়া তই এনেকৈ থাকোঁতে এতিয়া বেলিয়ে যাবগৈ সোনকাল কৰচোন অ' মা তুমি চোন জানাই মই ৰাতিপুৱা শুই উঠি কাম কৰিবলৈ বেয়া পাওঁ বুলি আকৌ তুমি একেটা কথাকে কৈ থাকা যে কাম কৰিবলৈ যদি বেয়া পাওঁ সোনকালে উঠি কিতাপত নবহ কিয় এতিয়া মই ডাঙৰ হ'লো মা ডাঙৰ হ'লে কি সোনকালে উঠি কিতাপত বহিব নালাগে সময়ত পঢ়িব লগাখিনি পঢ়ো নহয় তোৰ কিন্তু আজিকালি পঢ়া শুনাত মন নবহা হৈছে কলেজ পালি বুলিয়ে পঢ়া শুনাত জোৰ নিদিলে নহ'ব নহয় তোৰ কাৰণে আজি এনেকৈ ভাড়া ঘৰত আছোহি কথাটো অকণমান মন দিবি হ'ব মা মই কিবা বুজি নাপাওঁ নেকি ক কি হ'ল কিবা হৈছে কেনে নাই বাহিৰত দেখিছনে নাই নাই ধুত আজি লাভ নাই গুচি আহ কেলা এই ৰ না আৰু অকণমান সময় চাই লওঁ দেচোন দেচোন আৰে ভাই তই অথনিৰ পৰা চায়ে আছ দেখোন এই ৰ না তই হেল্ল' এই ৰণা হেল্ল' হেল্ল' দে কাটিয়ে দিলে সি কাটিয়েতো দিব যাওঁ গ'ব উঠ ক'ৰবালৈ যোৱা হা হয় কোনোবা আহিব অ'টলৈ ৰৈ আছোঁ নালাগে দিয়া অটত যাব মোৰ লগতে যাব পাৰিবা মই আকৌ আপোনাৰ লগত কিয় যাম তুমি মোলৈ ভয় কৰা নেকি ভয় নকৰোঁ কিন্তু আপুনি মোৰ বাবে অচিনাকি তুমি চিনাকি হ'বলৈ চেষ্টাই কৰা নাই মই ভাল পাওঁ তোমাক ৰাগিনী আপোনাক মই আগতেই কৈছোঁ আপোনাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই এনেকৈ হ'লেচোন তুমি কাৰো লগত ৰিলেশ্যনশ্বিপত আহিবই নোৱাৰিবা আৰু মোৰ বাহিৰে তোমাৰ লাইফত আন কোনো আহিবই নোৱাৰে আপুনি কি মোক ভয় দেখুৱাইছে নাই নাই মই তোমাক ভয় দেখুওৱা নাই মোৰ মনৰ কথাবোৰ তোমাৰ আগত স্পষ্টকৈ কৈছোঁ আৰু মই স্পষ্টকৈ কোৱা কথাবোৰ সদায় কৰিয়ে দেখাওঁ যেনেকৈ তোমাৰ ঘৰত আহি তোমাৰ মাৰ সন্মুখতে তোমাক ভাল পাওঁ বুলি কৈছিলোঁ অকণমান কথাটো ভাবি চাবাচোন কি তই সঁচাই কৈছনে সঁচাই কৈছোঁ মানে মই নিজ চকুৰে দেখি আহিছোঁ তই যে অথনি মোক ফোন কৰিছিলি অঁ সেই সময়ত মই মোৰ যদি ভুল হোৱা নাই সেইটো আদিত্য নহয় জানো হয় হয় সেইটো আদিত্যই হয় কিন্তু সি ইয়াত ছোৱালীজনীৰ লগত কি কৰিছে কেনেবাকৈ সি ক'ব নোৱাৰি ডেকা ল'ৰাৰ তেজ ছোৱালী মানুহৰ লগত সম্পৰ্ক থকাটো স্বাভাৱিক কথা হ'লেও এইটো এনেকৈ এৰি দিব নোৱাৰি পাছত গৈ বাইদেউৰ বিপদ হ'ব নাই নাই মই এতিয়াই গৈ বাইদেউক কথাটো ক'ব লাগিব অঁ হেল্ল' এই ৰ মই বাইক চলাই আছিলোঁ নাই নাই মই গৈ আছোঁ বহুত কথা আছে তোৰ লগত মোৰ আৰে গৈ আছোঁ বুলি কৈছোঁ নহয় অঁ ডাইৰেক্ট যাম তালৈ মই দে হ'ব দে
তাৰপিছত মই বাহিৰে বাহিৰে তোৰ ওচৰলৈ আহিছোঁ। সেইবোৰ বাৰু বুজিলোঁ, কিন্তু এতিয়া কি কৰিবি? কৰিবলৈ কি আছে? ভিনদেউক এই গোটেই কথাখিনি তই জনা। তেওঁ ল'ৰাই যে তলে তলে এইবিলাক কাম কৰি আছে, তেওঁ জনাটো দৰকাৰ। মই কোৱাটো ক'ম বাৰু, কিন্তু কালি যে তোক মই কথাটো কৈছিলোঁ, তই কিন্তু গা এৰা নিদিবি। কিয়নো গা এৰি দিম? তইতো মোক জানই, তই আজিলৈকে মোক যিমানখিনি দায়িত্ব দিছ, মই ধুনীয়াকৈ প্ৰতিটো দায়িত্ব পালন কৰি আহিছোঁ। আৰু মোক দায়িত্ব দিয়াৰ পিছত তই যি চিন্তা কৰি থাক, মোৰ কিন্তু ভাল নালাগিব দেই বাইদেউ। মোৰ তোৰ ওপৰত বিশ্বাস নাই বুলি কিয় ভাবিছ? কিন্তু কামটো হৈ নোহোৱালৈকে মনত চিন্তা এটা লাগি থাকে যে, সেইকাৰণেহে কৈছোঁ। কৈছোঁ নহয়, মূৰত এইবিলাক কথা সোমোৱাই নাৰাখিবি। সকলো ভবামতেই হ'ব। এতিয়া যা, মোলৈ ভালকৈ কিবা এটা বনা। বৰ কষ্টৰে আহিছোঁ কিন্তু। বাইদেউ শুনকচোন। হা, তই কিন্তু বৰ ভাল সময়ত এণ্ট্ৰি মাৰিলি। মানে আৰু কি? বৰ ভোক লাগিছে, এতিয়া ভালকৈ কিবা এটা খোৱা বস্তু বনাগৈ যা। ভালকৈ আৰু কি? যিখিনি আছে তাকে খাব লাগিব। হ'ব, সেয়াকে দিবি, কিন্তু মৰমেৰে দিব কৈছোঁ। তোক আকৌ মোৰ খোৱা বস্তুৰ কথা ক'লে মুখখন উফন্দি উঠে নহয়, যেন তাই নিজৰ পকেটৰ পৰা খুৱাব। ক'তনো তেনেকৈ কওঁ? আপুনি ভাল কিবা এটা বস্তু বিচৰাৰ কাৰণেহে কৈছোঁ, থকাখিনিয়ে খাব লাগিব বুলি। সেইটোৱে কৈছোঁ, দিয়াখিনি মৰমেৰে দিবি। এনে কিবা মৰম কৰিবলগীয়া মানুহটো। কি মুখৰ ভিতৰত কি ভুবাইছ তই? নাই, একো নাই। ঐ, সিটো ভোক লাগিছে বুলি কোৱা নাই জানো? হা, তই খোৱাৰ ব্যৱস্থা নকৰকে কেলে ইয়াতে ৰৈ কি কৰি আছ? নহয় মানে দাদাইহে। যা, চাবি দে ভাইটি, এইবোৰৰ পৰা অলপ সাৱধানে চলিবি। কেতিয়া কি কথা শুনি থাকে একো ঠিক নাই। এইবোৰক বিশ্বাস কৰিব নোৱাৰি নহয়। অকণমান কিবা এটা শুনিলে কাক কি লগাই গৈ একো বিশ্বাস কৰিব নোৱাৰি। যদি বিশ্বাসেই নাই তেনেহ'লে খেদি নিদিয় কিয়? খেদিটো দিব পাৰিয়েই, কিন্তু আজিকালি ভাল বিশ্বাসী মানুহ পোৱাই টান নহয়। কিনো দুটা কথা কওঁ? যদি বিশ্বাসেই কৰ তেনেহ'লে কিবা কথা লগাই বুলি কিয় ভয় কৰিছ? হ'ব, তই মোক এতিয়া যুক্তি দৰ্শাই থাকিব নালাগে। মুঠতে মই এটা কথাই কৈছোঁ যে তাইৰ পৰা অলপ সাৱধানে থাকিবি, বছ, কথা সিমানেই। হ'ব দে, এতিয়া মই মুখ হাতকেইটা ধুই লওঁ। চাই বাৰু কামবোৰ ভবামতে হ'বনে? এনেকৈ হ'লে নহ'ব বুজিছ। তাই নম্বৰটো মোক মুঠতে লৈ দে। ইয়াক কৈ কি লাভ আছে? তই নম্বৰটো নিজে মেনেজ কৰিব লাগিছিলে। ইমান সহজ কথা। তাইক মই নম্বৰ বিচৰাৰ লগে লগে দি দিব। 1 মিনিট, মোক চিন্তা কৰিবলৈ দে। মোৰ ছোৱালী এজনী চিনাকি আছে, তাই মেবি নাম্বাৰটো উলিয়াই দিব পাৰিব। ঐ, তেতিয়াহ'লে কামটো আজিয়ে কৰি দে না ভাই। ৰহ কেলা, ক'লো হয়, কিন্তু তাইৰ হাতত বা নম্বৰটো আছে বা নাই। হৈছে আৰু তই কেলা কিহত দুষ্টি ফালি থাক বে? সেই সৰু কামটোকে যদি কৰিব নোৱাৰ, তই ক, তই মাথাত ধৰিলি যে। তই হেৰি নকৰ কিয়? এই ৰচোন ৰহ, হুলস্থুল কৰি নাথাক। নম্বৰটো আনি দিব পাৰিবি নে নোৱাৰ সেইটো ক। মই আছোঁ নহয়, মই মাথা মাৰি আছোঁ। হেল্ল', মেনেজ কেনেকৈ কৰিবি? সিহঁত ল'ৰা মানুহ হ'ল কি হ'ল? এনেকৈ তই কি সহ্য কৰি থাকিবি নেকি? নহয় অ', ভয় লাগে ন। বুৰ্বক, যিমান তই ভয় কৰিবি ন, সিমান সিহঁতে সাহস পাব। নহয় অ', ল'ৰাটো অকণমান বেলেগ। বেলেগ চেলেগ এইবোৰ একো নাই অ'। মুঠৰ ওপৰত এটা কথা, তোৰ যদি তাৰ ওপৰত একো ইণ্টাৰেষ্ট নাই, তেতিয়াহ'লে তই ডাইৰেক্ট কৈ দিবি। আৰু ইয়াত ল'ৰা ছোৱালী বুলি একো কথা নাই। কাইলৈ কিন্তু তই কলেজ নাযাওঁ নকবি। মই অকলে সিহঁতক ফেচ কৰিবলৈ সাহস নাই। হ'ব দে, যাম। তই ইমান টেনশ্যন লৈ নাথাকিবি। এতিয়া মই ৰাখোঁ। হ'ব দে। তুমি মোলৈ ভয় কৰা নেকি? ভয় নকৰোঁ, কিন্তু আপুনি মোৰ বাবে অচিনাকি। তুমি চিনাকি হ'বলৈ চেষ্টাই কৰা নাই। মই ভাল পাওঁ তোমাক ৰাগিনী। তোমাক এইবোৰ কথা কোনে ক'লে? মোক কোনে ক'লে কি ক'লে সেইবোৰ তুমি সোধাতকৈ তোমাৰ ল'ৰাক নুসুধা কেলে? কোন ছোৱালীৰ লগত সি কি গোল খিলাই আছে? তুমি ভবাৰ দৰে এইবোৰ কথা নহ'বও পাৰে। নহ'লেতো ভালেই, কিন্তু যদি কেনেবাকৈ হয়, তেতিয়াহ'লে এই ঘৰখনৰ সন্মান ক'ত থাকিব তুমি ভাবি চাইছানে? তুমি জানো বিচাৰিবা যে সি যি টি ছোৱালী এজনীৰ লগত সম্পৰ্ক ৰক্ষা কৰাটো? তোমাৰ ৰেপুটেশ্যনৰ কথা নাই জানো? এইবিলাক কথা তুমি চিন্তা কৰিব নালাগে। তুমি প্ৰতিটো কথা বাৰু কিয় তেনেকৈ কোৱা? মই যদি কিবা এটা ভাল ভাবিও কওঁ, তুমি কিয় ওলোটাটো ভাবা? এইখন ঘৰত যদি মোৰ কোনো অস্তিত্বই নাই, তেতিয়াহ'লে তোমাৰ লাইফত মোক কিয় ৰাখিছা? মই কাকো জোৰ কৰি মোৰ লাইফত ৰাখি থোৱা নাই। মই জানিছিলোঁৱেই
তুমি যে কেতিয়াও মোক তোমাৰ পত্নীৰ স্থান দিয়াই নাই। কিন্তু এটা কথা মনত ৰাখিবা, তুমি মানিলেও নামানিলেও এই সমাজখনত মই কিন্তু তোমাৰ পত্নীৰ স্থানেই পাই আহিছোঁ। গতিকে এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমানেই আছে। ইয়াত আকৌ অধিকাৰৰ কথা ক'ৰ পৰা? আহিবলৈ বাধ্য হৈছে। তোমাৰ ল'ৰাই ক'ৰ ছোৱালীৰ লগত কি সম্পৰ্ক কৰি আছে মই নাজানো, কিন্তু কাইলৈ পৰহিলৈ যদি মন গ'লে এইখন ঘৰলৈ বোৱাৰী কৰি আনে, তেতিয়া যদি সেই ছোৱালীজনীয়ে মোৰ লগত কাজিয়া কৰে মই কি কৰিম? মোৰ লগত কাজিয়া কৰি যদি মোক ঘৰৰ পৰা উলিয়াই দিয়ে মই ক'লৈ যাম? সেইকাৰণে এইবোৰ সমস্যা হোৱাৰ আগতেই মই তোমাক এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ। কি কথা? মোক তোমাৰ সম্পত্তিৰ সমান সমান অধিকাৰ লাগে। কি? এইবোৰ তুমি কি কৈছা? তুমি নিজে ভাবি চাইছানে? অঁ, মই নিজে ভাবি চিন্তি চায়েই তোমাক কৈছোঁ। আজিকালি এনেকুৱা ঘটনা বহুত ঘটি আছে, আৰু মোৰ লগত যে নঘটিব তাৰ কি মানে আছে? গতিকে আগতীয়াকৈ মই সতৰ্ক হ'ব বিচাৰিছোঁ। এনেওতো তোমাৰ ল'ৰাই মোক মাক হিচাপে নাভাবেই। আহিব লগা বোৱাৰীজনীয়ে যে মানিব তাৰ কি মানে আছে? বাবা আৰু ছোৱালী, নাই নাই, এয়া হয়তো মিছা কথা। এই ভায়েকটোৱে কিবা এটা কৰিছে যেন লাগিছে। মই বাবাক কথাটো এবাৰ নিজে সোধাটো ভাল হ'ব নেকি? নাই নাই, যদি সঁচাই তাৰ কোনোবা ছোৱালীৰ লগত কিবা খেলি মেলি হৈছে সি মোক নিজেই ক'ব। মই আগতীয়াকৈ কথাবোৰ সুধিলে কিবা বেছি বেয়াহে হ'ব নেকি? মোৰ মনে কৈছে ক'ৰবাত যেন কিবা এটা খেলি মেলি হৈছে। Ragini, oh mood, Ragini.